হাই ফ্ৰেণ্ড, মোৰ পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া হ'ল তিলেশ্বৰী প্ৰাথমিক বিদ্যালয়ত মানে আমাৰ চেণ্টাৰৰ কাষৰে যিখন স্কুলত আজি খেল ধেমালিৰ শেষৰটো দিন। আৰু সেই শেষৰ দিনাখন প্ৰগ্ৰেম থৈছিলে, মানে শিশুসকলৰ গীত মাত আৰু নৃত্যৰ এটা প্ৰগ্ৰেম থৈছিলে, যিটো আমাৰ ভেকশ্যন প্ৰতিযোগিতা বুলি আগতে আমাৰ দিনতো চলি আহিছিলে বাৰু। সেই প্ৰগ্ৰেমটো আছিলে। এয়া হ'ল তিলেশ্বৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, আৰু তেওঁ অকণমান ব্যস্ত আছে। আৰু এয়া দেখিছেনে কণমানি শিশুসকল, এওঁলোকে বহুত আনন্দত মানে প্ৰগ্ৰেমটো কৰিম বুলি আহিছে। আৰু এয়া কণমানিজনীয়ে কি ধুনীয়া প্ৰগ্ৰেম কৰিছে, চাওকচোন কি ধুনীয়া নৃত্য কৰিছে। সেয়ে ভাবিলোঁ মই যেতিয়া চাবলৈ গৈছোঁ, অকল ময়েনো কি চাওঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকে মই যেনেকৈ উপভোগ কৰিলোঁ, সেইদৰে আপোনালোকেও অকণমান আনন্দ উপভোগ কৰক। আৰু এই গাঁওখন বহুত পিছপৰা আৰু সকলো ক্ষেত্ৰতে পিছ পৰি থকা, কিন্তু হ'লেও শিশুসকলে নিজে নিজে যিখিনি আয়ত্ব কৰি যিমানখিনি কৰিছে, বহুতেই কৰিছে বুলি ক'ব লাগিব। কাৰণ কেলৈ ইয়াত তেনেকুৱা কোনো নৃত্য প্ৰদৰ্শনৰ কোনো স্কুল নাই, কোনো ক্লাছিকেল লাইনৰ কোনো সুবিধা নাই ইয়াত। সেয়ে তেওঁলোকে মোবাইলত চাই যিমানখিনি পাৰিছে আৰু যথেষ্টখিনিয়ে কৰিছে। সেইকাৰণে শিশুসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু বহুতখিনি শুভকামনা যাচিছোঁ, বহুত। সেয়ে মই আনন্দ উপভোগ কৰিলোঁ, সেয়ে আপোনালোকেও কৰক। ব'লকচোন চাওঁ, গীতৰ মাজলৈ যাওঁ অকণমান। আৰু এইখিনিতে এটা কথা কৈ থওঁ, এইখন গাঁৱৰ গাঁৱৰ মানুহ মানে সকলোৱে এই স্কুলখনত বহুত অংশগ্ৰহণ কৰে আৰু বহুতখিনি অৰিহণা যোগায়। যিকোনো ফাংচনতে বা যিকোনো অনুষ্ঠানতে তেওঁলোকে বহুত সঁহাৰি জনায় আৰু বহুত আগবঢ়াই নিয়াতো ছাৰসকলক সহায় কৰে। সেয়ে তেওঁলোকলৈও মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল। আৰু কাৰণ সকলোৱে মিলিজুলিহে এখন স্কুল আগবঢ়াই নিয়াত সফল হ'ব পাৰে। সেয়ে তেওঁলোকে সেইখিনি কৰি গৈছে, অৰিহণা যোগাই গৈছে। সেয়ে মোৰো বহুত ভাল লাগে। আমাৰ চেণ্টাৰতো আমাৰ শিশুখিনিৰ লগতো বহুতখিনি তেনেকৈ আগবঢ়াই নিয়ে, সেয়ে ভাল লাগে। এইটো কথাৰ কাৰণে মই মোৰ ফালৰ পৰাও বহুত আকৌ পুনৰ তাৰমানে শুভকামনা যাচিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ নৃত্য কৰিছে কণমানিজনীয়ে। এইগৰাকীও দেখিছেনে ইমান ধুনীয়াকৈ নৃত্য কৰিছে। তাইও বৰ মৰম লগাকৈ নাচিছে। তেনেই সৰু ছোৱালী, এইবোৰ 4 মানত পঢ়া ছোৱালী হয়। মই বৰ ভালকৈ নাজানো বাৰু কোন ক্লাছৰ হয়, কিন্তু ইমান ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁলোকে নিজে মোবাইলত চাই, কোনো ইয়াত প্ৰশিক্ষণ কেন্দ্ৰ নাই আৰু কোনো প্ৰশিক্ষণ দিওঁতা মানুহো নাই। সেয়ে নিজে যিমানখিনি পাৰিছে মোবাইলতে চাই সিমানখিনি বহুতেই কৰিছে। সেয়ে সকলো শিশুলৈ মোৰ ফালৰ পৰা হিয়া ভৰা আৰু আন্তৰিকতা, অন্তৰৰ পৰা হিয়া ভৰা ওলগ যাচিছোঁ। চাওকচোন তাইও কিমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে।
আমাৰ এয়া নেপালী ছোৱালী হয়, নেপালী সম্প্ৰদায়ৰ ছোৱালী। তাই নেপালী নৃত্যত প্ৰদৰ্শন কৰিছে, তাইও বৰ ধুনীয়া। ইয়াত এইবিলাক অনুষ্ঠানত কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে কৰে। সকলোৱে যোনে যেনেকৈ যি কালচাৰত যেনেকৈ নাচে তেনেকৈ কৰে। ভাল লাগে, সকলোৱে নিজৰ নিজৰ জাতিগত নৃত্য প্ৰদৰ্শন কৰিছে। বৰ ধুনীয়াকৈ কৰে, ভাল লাগে এনেকুৱাবোৰ পৰিৱেশ। এইবোৰ পৰিৱেশ সেয়ে ভাবিলোঁ মোৰ নিজে যেতিয়া উপভোগ কৰিছোঁ আপোনালোকৰ ওচৰতো অকণমান ধৰি ৰাখোঁ আৰু আপোনালোককো দেখুৱাওঁ, সেই বুলিয়ে কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু ফেচবুক পেজটো প্লিজ ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল আৰু মোৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিম। নমস্কাৰ।